हेलो गाइस, আজি আমি আহিছো বছৰ ঘৰলৈকে য'ত আমাৰ অফিসটো ইয়াতে মানে শিফট হ'ব। তো এইটো বছৰ ঘৰ হয়, তো ভালে লাগিছে বাৰু ইয়াতে আহি, ভালে বনাইছে। এয়া আপোনালোকে চাওক বছৰ ঘৰটো, গোটেই ঘৰটো আপোনালোকক দেখাই আছো, আপোনালোকে চাওক আৰু মোৰ চেনেলটো লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে চাই যাব ধুনীয়া ঘৰটো। বছে আজি আমাৰ সকলোকে খানা দিছে, তো সকলো মানুহ আহিছে ইয়াত, বছৰ ঘৰৰ মানুহ আহিছে আৰু আমাৰ অফিচৰ সকলো মানুহবিলাক আহিছে। তো ইয়া কিটচেন হয়, যোনটো মানে এইটো হ'ল মানে গেষ্টৰ কাৰণে সকলো ফেচিলিটি আছে ইয়াত। আৰু এয়া হ'ল আপোনাৰ আমাৰ বছৰ ঘৰটো, গোটেই বাউণ্ডেৰীটো আছে আৰু ইয়াতে সকলো মানুহ আমাৰ এইবিলাক ষ্টাফ হয়, ষ্টাফবিলাক বহি আছে আৰু এইফালে খানা বনাই আছে। তো আপোনালোকক লৈ গৈ আছোঁ খানা বনোৱা ঠাইলৈকে। এয়া দেখক খানা বনাই আছে, ইয়াত বেঙেনা ফ্ৰাই কৰি আছে আৰু পটল ফ্ৰাই কৰি আছে আৰু খানা ওপৰত আছে, আপোনালোকক দেখাই আছোঁ। এয়া আহিল খানা খোৱা ঠাই, এয়া সকলোৱে খানা খাই আছে, বহুতো মানুহ বহি আছে। এয়া আহিল আমাৰ বছ আৰু মেমৰ ৰুমলৈকে গৈ আছোঁ। এয়া হ'ল ড্ৰয়িং ৰুম, এয়া আমি গৈ আছোঁ বেলকনিলৈ। ড্ৰয়িং ৰুমৰ চাইডত বেলকনিটো, এইটো বেলকনি হয়। এইটো হ'ল ড্ৰয়িং ৰুম হয়, সকলো মানুহবিলাক বহি আছে। এয়া হ'ল বছ আৰু মেমৰ বেডৰুম হয়। বাহিৰৰ পৰা চাবলৈ চিনাৰীটো ধুনীয়া হৈছে। এয়া পিংকি দি আহি কিনে বহিয়ে গ'ল আৰামত চোফাখনত। এতিয়া আমি গৈ আছোঁ বছ আৰু মেমৰ কিটচেনলৈকে। এইটো কিটচেনৰ এইটো ডিজাইনটো বনাইছে, ভালে বনাইছে ডিজাইনটো। এয়া ইফালেও বেলকনি আছে, আমি বেলকনিলৈকে গৈ আছোঁ, পিংকি দিয়ে লৈ গৈ আছে মোক। এইটো হ'ল ধুনীয়াকৈ পাহাৰখন দেখা পায়, ভালে চিনাৰী বনাই দিছে। এয়া আমি আৰু ৰিটাৰ্ণ আহি আছোঁ। এয়া ডেকৰেশ্যন বনাই দিছে, ফুলৰ টাব। এয়া আহিলোঁ আমি বাথৰুমলৈকে। বাথৰুমত গোটেই ফেচিলিটি লগাই দিছে। আৰু এটা বস্তু আপোনালোকে ন'টিচ কৰিব, মই আপোনালোকক দেখাই আছোঁ, অকণমান মই নিজকো দেখাই ল'লোঁ। এতিয়া আমাৰ বছৰ এইফালে ফেন লগাইছে, ভালে বনাই দিছে, ইয়াত ফেনখন লগাইছে। এইটো হ'ল ডিজাইন বনাই দিছে, পানী। এইটো এটা বেলকনি হয়, এইটো বেলকনি ইয়াৰ পৰা দেখা পায়, কোম্পানীবিলাক চব সকলো দেখা পায়। এইটো এটা বেলকনি, বহুতকেইটা বেলকনি আছে। এইটো হ'ল আমাৰ চাটখন, মানে বছৰৰ চাটখনত ধুনীয়া ডিজাইন বনাই দিছে। এইফালে ওচৰত আছে মন্দিৰ, এইটো মন্দিৰ হয়। এইফালৰ পৰা ভিউটো ধুনীয়া ভিউ।